हेलो प्रिय नमस्कार एंड कम बैक टू माय यूट्यूब चैनल मोर नाम मौसम बंधुসকল আজি আপোনালোকক কম 18 বছৰৰ পৰা আজি কৰোনাৰ ভ্যাকচিন দি আছে তাত কেনেকৈ অনলাইন বুকিং কৰিব তাৰ বাবে আপোনালোকে দুটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব প্ৰথম এপ্লিকেশনটো টেলিগ্ৰামটো ডাউনলোড কৰি লব তাৰ পাছত টেলিগ্ৰাম এপটো যাব যাই ইয়াত সাৰ্চ কৰিব নিজৰ ডিস্ট্ৰিক্টৰ নাম অৰ্থাৎ মই কৰিছো কামৰূপ ৰয়েল ভ্যাকচিন স্লট এলাৰ্ট এইটো দেখি যেনে মই জয়েন কৰি লৈছো জয়েন কৰাৰ পাছত মই যাম আৰোগ্য এপটো লৈ এইটো এপটো ডাউনলোড কৰি লব আৰোগ্য এপটো ডাউনলোড কৰাৰ পিছত আমি হেতুত নিজৰ মোবাইল নম্বৰ ৰেজিষ্ট্ৰেচন কৰি লব লৈ পেলাই এবাৰ আৰোগ্য এপটো ওপেন কৰি 3 নম্বৰত যেটো অপচন আছে ভ্যাকচিনেশন বুলি আৰু বেজিৰ নিচিনা সিম্বল তাত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰি যেটো মোবাইল নম্বৰ ভ্যাকচিন ৰেজিষ্ট্ৰেচন কৰিছে তাত ওটিপি যাব আৰু ওটিপিটো মাৰি দিব ওটিপিটো মৰাৰ পিছত বন্ধুসকল আহিব আপোনাৰ নামটোৰ ওচৰত যি একশন বুলি যেটো আছে তাত ক্লিক কৰি যি ক্যালেন্ডাৰৰ নিচিনা আছে আহিলে তাত সিলেক্ট কৰিব ষ্টেট আসাম আৰু ডিস্ট্ৰিক্ট আপুনি যোনখন ডিস্ট্ৰিক্টত থাকে মই কামৰূপ ৰুৰেল ভ্যাকচিন সেন্টাৰত সিলেক্ট কৰিছো তাৰ পিছত বন্ধুসকল ইয়াতে সেন্টাৰ বিলাক আহি যাব য'ত স্লট খালি থাকে মোৰ এনেকুৱা কৰি কৈছে 3 দেখুৱাইছে আপোনালোকে দেখিছে যদি 3 ঠাইত বা যিকোনো সংখ্যাৰ ঠাইত 0 থাকে তাত স্লট খালি নাই আৰু ৰিপ্লেস কৰি থাকিব আবেলি 4 বজাৰ লগে আমি যদি টেলিগ্ৰাম এপটোত যাম নোটিফিকেশন স্টাৰ্ট হৈ যাব 4 বজাৰ লগে আপোনাৰ ওচৰত থকা ভ্যাকচিন সেন্টাৰটো যেতিয়া নোটিফিকেশন আহিব আপুনি লগালগ আৰোগ্য এপটো লৈ যাব গৈ পেলাই আপুনি স্লট এটা লৈ ল'ব পাৰিব একেবাৰে সহজ উপায় বন্ধুসকল এইটো উপায় ব্যৱহাৰ কৰি সুন্দৰকৈ স্লট লৈ ল'ব পাৰিব যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব